নমস্কাৰ। আজি আচলতে ব্যতিক্ৰমী বিষয় এটাৰ ওপৰত দুআষাৰ ক'ব বিচাৰিছোঁ। আচলতে আমি যেতিয়া আমাৰ মানৱ দেহটোৰ পৰা যেতিয়া আত্মাটো ওলাই যায়, তেতিয়া আমি কওঁ যে মৃত্যু হোৱা বুলি। আৰু মানুহজন যেতিয়া মৃত্যু হয়, আত্মাটো যেতিয়া দেহৰ পৰা ওলাই যায়, তেতিয়া কোৱা হয় যে পঞ্চভূতত বিলীন হৈ গ'ল। আমি কাকতে পত্ৰই প্ৰায় দেখা পাওঁ যে তেখেতৰ দেহ পঞ্চভূতত বিলীন হৈ গ'ল। এতিয়া আচলতে পঞ্চভূত কি? আমি এইটো প্ৰায় সকলোৱে আমি জানো যে পঞ্চভূত কি। কেতিয়াবা আমাৰ ল'ৰা-ছোৱালী পৰীক্ষাৰ প্ৰশ্নও হয়, পঞ্চভূত মানে কি? আপোনালোকেও জানে যে পঞ্চভূত মানে হৈছে পৃথিৱী, আকাশ, বায়ু, পানী আৰু জুই। এই 5টা ঐশ্বৰিক শক্তিক একেলগে পঞ্চভূত বুলি কোৱা হয়, আৰু সেয়ে আমি পঞ্চভূতত বিলীন হৈ যোৱা বুলি কওঁ। আমি আজি পঞ্চভূতৰ বিষয়ে কিন্তু কথা নাপাতোঁ। প্ৰিয় দৰ্শক, আজি আপোনালোকক আমি ভগৱান মানে কি তাৰ ওপৰতহে ক'ব বিচাৰিছোঁ। আপোনালোকে আজি বিগত সময়ছোৱাত মই ধাৰাবাহিকভাৱে ভিডিঅ'সমূহ দি আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰি মোক যিখিনি মৰম দিছে তাৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে চাওক ভগৱান মানে কি, আৰু কেতিয়াবা আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে মানুহক ক'ব পাৰিব ভগৱান মানে কি। আচলতে আমি যিকোনো এঠাইত গৈ আমি হাতযোৰ কৰি আমি কওঁ, হে প্ৰভু ভগৱান শক্তি দিয়ক, হে প্ৰভু ভগৱান মোক এই বিপদটোৰ পৰা বচাই দিয়ক। আচলতে আমি কাক প্ৰাৰ্থনা কৰোঁ? ভগৱান মানে কি? আমি যাক প্ৰাৰ্থনা কৰোঁ ভগৱান বুলি কোৱাৰ লগে লগে আমাৰ এজন উপাস্য দেৱতা নহয়, কিন্তু আমি ভাবোঁ যে ভগৱান মানে মই উপাস্য দেৱতা এজনক মই প্ৰাৰ্থনা কৰিছোঁ। উপাস্য দেৱতাক আমি প্ৰাৰ্থনা কৰিলেহে কৃষ্ণ প্ৰভু মোক হেৰি কৰক, মোক এই সমস্যাটো সমাধান কৰি দিয়ক, প্ৰভু কৃষ্ণ মোৰ সেৱা গ্ৰহণ কৰিব, আমি তেনেকৈ ক'ব পাৰিলোঁ। কিন্তু ভগৱান বুলি যেতিয়া আমি কওঁ, এজন উপাস্য দেৱতাক নহয়। ভগৱান মানে হৈছে, আমি এই ভগৱান শব্দটোৰ মাজত এই পঞ্চভূতৰ যিটো অৰ্থ নিহিত হৈ আছে। ভ মানে হৈছে ভূমি, ভূমি মানে হৈছে পৃথিৱী। ভ মানে ভূমি বা পৃথিৱী। ভৰ লগত এটা অ শব্দ উচ্চাৰণ হৈ আছে। অ শব্দটো উচ্চাৰণ হৈছে, অ মানে হৈছে অগ্নি অথবা জুই। গ গ মানে হৈছে গগন, গগন মানে আকাশ। ব মানে হৈছে বায়ু বা বতাহ। এই 5টা শক্তিক একেলগে পঞ্চভূত বুলি কোৱা হয়। আমি ভগৱান বুলি যে আচলতে প্ৰাৰ্থনা কৰোঁ, এই 5টা ঐশ্বৰিক শক্তিক আমি স্মৰণ কৰা হয়। ধন্যবাদ।